নমস্কাৰ বন্ধু বান্ধৱীসকল, মিকুছ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা ধুনীয়া কাহিনী। কাহিনীটোৰ নাম হ'ল 25 টকাৰ কাহিনী। বলক তেতিয়াহ'লে কাহিনীটো আৰম্ভ কৰোঁ। এজন মানুহ আছিল। মানুহজনে ডুপ্লিকেট নোট ছপাৰ কাম কৰিছিল। এদিনাখন সি ভুলতে 25 টকাৰ নোট ছপালে। তেতিয়া মানুহজনে ভাবিলে, এতিয়াতো 25 টকাৰ নোট নাই, কিন্তু মই এই 25 টকাৰ নোটখন কি কৰিম? যদি মই এই নোটখন চহৰত চলাবলৈ যাওঁ তেতিয়াতো মই ধৰা পৰিম। মানুহজনে অলপ সময় ভাবিলে আৰু এখন বহু ভিতৰুৱা গাঁৱলৈ গৈ নোটখন চলাব বুলি থিৰাং কৰিলে। কথামতেই কাম। মানুহজনে সৰু গাঁওখনলৈ গ'ল আৰু গাঁওখনত গৈ এজন লহাৰক দেখা পালে। মানুহজনে ভাবিলে লহাৰজনে হয়তো গম নাপাব আৰু লহাৰজনক ঠগাব বুলি কাম কৰি থকা লহাৰজনৰ কাষলৈ মানুহজন গ'ল আৰু ক'লে, হেৰৌ, আপোনাৰ তাত খুচুৰা টকা হ'বনে বুলি কৈয়ে মানুহজনে 25 টকাৰ নোটখন আগবঢ়াই দিলে। তেতিয়া লহাৰজনে 25 টকাটো লৈ মানুহজনৰ ফালে ভালদৰে চালে আৰু টকাটোও চালে। তেতিয়া নোট ছপা মানুহজনে ভাবিলে লহাৰজনে হয়তো কথাটো গম পাইছে। এই বুলি ভাবি মই ধৰা পৰিম বুলি ভয় খাই গ'ল। তেতিয়া লহাৰজনে ক'লে, মোৰ তাততো 25 টকাৰ খুচুৰা নাই, কিন্তু মই আপোনাক 24 টকা দিব পাৰিম। তেতিয়া নোট ছপা মানুহজনে ভাবিলে, মোৰনো কি যাব, 24 টকাটো পালেও মোৰ কোনো লোকচান নহয়। তেতিয়া মানুহজনে লহাৰজনক ক'লে, 25 টকা পালে ভাল আছিল। দে ঠিক আছে, উপায়তো নাই, লৈ আহা 24 টকাই। লহাৰজনে ভিতৰলৈ গ'ল আৰু দুখন নোট মানুহজনক দিলে। তেতিয়া মানুহজনে টকাটো গণিব খুজিলে। তেতিয়া দেখিলে যে দুয়োখন 12 টকাৰ নোট। তেতিয়া নোট ছপাজনে ভাবিলে, এইজনটো মোতকৈও ওপৰত। তেতিয়া মানুহজনে চুপচাপে তাৰ পৰা লাজ পাই আঁতৰি গুচি গ'ল। তো দেখিলে বন্ধুসকল, আনক ঠগিব গ'লে নিজে ঠগ খায়। ধন্যবাদ। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।